আজি ইয়াতে ট্ৰেডটো ল'লোঁ আৰু ট্ৰেডটোৰ আমি ওপৰৰ যোনটো মানে ছাপোৰ্টত আমি যোনটো ওপৰৰ ৰেজিষ্টেঞ্চত আমি দিম মানে ষ্টপ লছ, আৰু যোনটো তলৰ ছাপোৰ্ট আছে ছাপোৰ্ট লেভেল, চ' ছাপোৰ্ট লেভেললৈকে আমি দিলোঁ ধুনীয়াকৈ টাৰ্গেট। চ' এতিয়া আমাৰ আজি ট্ৰেডটো হ'ব 1:2 য়েছ 1:2 ট্ৰেড হ'ব, আৰু পিছলৈ আমি হেৰি কৰিম, ষ্টপ লছ পাৰিলে ট্ৰেইল কৰিম। চ' কি হয় চব দেখা যাব। আৰু এতিয়া মাৰ্কেট অলপমান ডাউনত আহিছে, $1 প্ৰফিট হৈ আছে। লাহে লাহে এইটো বাঢ়িব, আৰু এতিয়া দিছে $2.21 প্ৰফিট হৈ আছে। আৰু আমি ষ্টপ লছটো কমাই আনিলোঁ। এতিয়া আমাৰ 1:5 মানে হৈ আছে ট্ৰেডটো। চ' মাৰ্কেট এতিয়া ডাউনত সিমানলৈকে যাব, আমাৰ টাৰ্গেট এচিভ কৰিব নাই ঠিক নাই। আৰু এতিয়া মাৰ্কেট তললৈ আহি মোৰ কিনা জেগাতে পুল বেক দি এতিয়া আকৌ মাৰ্কেট তললৈ আহিছে। আৰু এতিয়া আমি ষ্টপ লছটো ট্ৰেইল কৰি আমি কিনাতকৈ মানে আৰু অকণ তলত দিলোঁ, যাতে আমাৰ লছ হ'লেও যাতে আমাৰ $1 প্ৰফিটত থাকেই। চ' আমি ধুনীয়াকৈ 1.36 আমি ধুনীয়াকৈ এটা দি দিলোঁ ট্ৰেইলিং ষ্টপ লছ। আৰু এতিয়া মাৰ্কেট তললৈ আহি আকৌ ওপৰলৈ গুচি গ'ল, আৰু এতিয়া আমাৰ পজিশ্যনটো ক্ল'জ নোহোৱা হ'ল, ফেইল টু ক্ল'জ পজিশ্যন দেখুৱাই আছে। এইটো মানে ট্ৰেডিং ভিউ এপৰে ৱেবছাইটৰে অকণ প্ৰব্লেম। চ' আজি ভিডিঅ'টো ইমানেই।